to my channel Deepika Loves Cooking. সকলোকে মোৰ YouTube চেনেলত আপোনালোকক স্বাগতম জনাইছো। আজি মই ব্লগটো ষ্টাৰ্ট কৰিছো মৰ্নিং ব্ৰেকফাষ্টৰ পৰা। এতিয়া মই আলু আৰু স্কোৱাছ বনাবলৈ গৈ আছো। ইয়াত মছলাখিনি মোৰ প্ৰায় হৈ গৈছে অলৰেডি। ইয়াত কিন্তু মই পিঁয়াজ, আদা, নহৰু পেষ্ট, বিলাহী, জলকীয়া আৰু মছলা দিছো জিৰা গুড়ি, ধনিয়া পাউডাৰ অকণমান আৰু হালধি, নিমখ এনেকৈ দি কিনে অকণমান টাইম ফ্ৰাই কৰি এইটো বইল হ'বলৈ দি দিম, চিটি মাৰি দিম। কিন্তু মোৰ দেৰি হৈছে, টাইম একেবাৰে নাই, আমি আৰু বেলেগ ঠাইত যাব লগা আছে। তো ভোকো লাগিছে, এতিয়া ৰাতিপুৱা 9টাই বাজিলে, সেইকাৰণে সোনকালে কুকাৰতে বহাই দিছোঁ। তো পাকঘৰত মানে মোৰ এইকাৰণে বেছি ভাল লাগে বনাবলৈ দিনত। আৰু মানে ইয়াত মই ভাত বনাই থাকোঁ আৰু সেইফালে ইমান ধুনীয়া দেখিছেনে, ধাননি পথাৰখন দেখিবলৈ ইমান ধুনীয়া লাগিছে আৰু ইমান ধুনীয়া বতাহ আহি থাকে। অনুভৱেই নহয় যে মানে কি আপুনি ইমান গৰমত ভাত বনাই আছে। চব্জি ৰেডি, এখেতক দি দিওঁ, তাৰপিছত আমি খাম। বাহ, হৈ গৈছে ৰেডি। খাই কোৱাচোন কেনেকুৱা হৈছে? মজা, ভাল হৈছে একদম দিয়া। চব্জিখন ভাল হোৱা বুলি কৈছে, সেইকাৰণে ভাল লাগিছে। কিবা এটা বস্তু যেতিয়া বনাওঁ আৰু হাজবেণ্ডবোৰে কয় যে অঁ টেষ্টি হৈছে বা ভাল লাগিছে, তেতিয়া বনাই কিনে আৰু বেছি ভাল লাগে। আমি এতিয়া অলপ ওলাই আহিছোঁ মালোৱালিৰ ফালে। এইফালে মিতিয়েক ঘৰ আছে আমাৰ, তালৈকে গৈ আছোঁ। আৰু চাওকচোন পৰিৱেশটো ইমান নেচাৰেল বিউটি, চাৰিওফালে গ্ৰীনাৰী, ওপৰৰ আকাশখন পূৰা ব্লু, দেখিয়ে ধুনীয়া লাগি গৈছে। এই আমি আহি পালোঁ, ইহঁতৰ এটা পুখুৰী আছে আৰু এই পুখুৰীটোত ঢেৰ মাছ আছে, ইমান মাছ আছে। তাত তাহাঁতক দানা দিওঁতে চববোৰ মাছ ওপৰত উঠি আহিছে। দেখিছেনে মাছবোৰ কেনেকৈ ইফালৰ পৰা সিফাল হৈ আছে। জানুৱাৰীলৈকে বোলে মাছবোৰ 2 কিলো 2.5 কিলোৰ হৈ যায়। আৰু আনফালে এইবোৰ কুকুৰা পুহিছে, ঢেৰ কুকুৰা আছিলে আৰু সিহঁতক খাবলৈ দিছে। যিহেতু গাঁৱত আহিছোঁ, পৰিৱেশটো বহুত বেলেগ হয়। গছত অমিতা লাগি আছে আৰু আমাক খোৱা লোৱা দি দিলে। এয়া ঘৰৰে মুৰ্গীৰ মাংস, তাৰপিছত ঘৰৰ চাউল, ঘৰৰ পটল ভাজি, ঘৰৰ মাছ আৰু ঘৰৰ নৰসিংহ পাতৰ বৰা। খোৱা লোৱা হোৱাৰ পিছত এই টিকলিৰ লগত মই অকণমান খেলি আছোঁ। বৰ মৰম লগা টিকলিজনী। আৰু তাই কেমেৰা দেখি কেনে গম পাই গ'ল যে মই তাইক ফটো উঠাই আছোঁ বুলি ভাবিছে, আৰু তাই সেইকাৰণে কেমেৰা ফালে পূৰা চাই আছে আৰু হাঁহি আছিলে। বহুত মৰম লগা দেই। ঘৰত উভতি থাকোঁতে আমি ৰাস্তাতে ম'হ দেখা পালোঁ। বাপৰে, ইমান ডাঙৰ ডাঙৰ শিং। এইটো ৰাতি 12টাৰ দৃশ্য। এনেকৈ ৰাতি আমি বন্দিতাৰ বাৰ্থডে পালন কৰিলোঁ। চবেই কেক খাই শেষ কৰিলে আধা, আৰু এইখিনি আধা এতিয়া চবকে দি দিম। গুডুৱে ৰখি আছে, এখেতে কেকতে মাৰি আছে ধান্দাটো, তেতিয়াৰ পৰা কেকৰ লগতে লাগি আছে, আৰু মা তাত ৰৈ আছে। আৰু এনেকৈ এটা চিম্পল বাৰ্থডে চেলিব্ৰেট কৰিলোঁ তাইৰ। ভাল লাগিলে, তাইও বহুত ভাল পালে। যিহেতু আমি ইয়াত নাথাকোঁ আৰু এইবাৰ তাইৰ বাৰ্থডে বাবেহে আমি ইয়াত আহিছোঁ। ৰাতি চেলিব্ৰেশ্যন কৰিলোঁ আমি, যে বেলেগ একো কৰা নাই, কেক কাটিলোঁ। আৰু এতিয়া আপোনাৰ দুপৰীয়া অলপ কিবা এনে, আজি আলহী মাতা নাই,
দুই মামীক মাতিছোঁ, এয়া এক মামী পূৰা লাগি আছে কামত। মামীয়ে পোলাও বনাই আছে আৰু এজনী মামী তাত বহি আছে, কিবা কৰি আছে। আৰু মই বনাই আছোঁ মটন। চিম্পল ৰেচিপি আজি তিনিটাই বনাম, মটন, চিকেন আৰু আপোনাৰ পোলাও আৰু দালি এখন থাকিব। আৰু আমাৰ বাৰ্থডে গাৰ্ল অলপ ওলাই গৈছে, কিবা কাম আছিলে। এইকণত ধুনীয়া বতাহ আহে আৰু সেই বতাহৰ মজা লৈ লৈ মামীহঁতে পূৰা লেকচাৰত বহি গৈছে। আৰু এতিয়া আহিলে আচল টাইমটো, মানে খোৱাৰ টাইমটো। এয়া পোলাও বনাইছিলোঁ, পোলাওটো মামীয়ে বনাইছিলে। এয়া মটন, চিকেন ড্ৰাই ফ্ৰাই আৰু দালি। আৰু মামীহঁত আহিলে এনেকৈ মাটিত বহি খায়, তো আমিও এনেকৈ মাটিত বহি লৈছোঁ চবে আৰু খোৱা আৰম্ভ কৰি দিছোঁ। হা, ভাল হৈছে মা? কেনেকুৱা হৈছে? কেনেকুৱা? এতিয়া আমি চবে খাই আছোঁ, খাই উঠি লগ পাই আছোঁ আপোনালোকক। ভাত পানী খাই আজৰি। এতিয়া আলহীও আহিছিলে, গ'ল আলহী। এতিয়া মই এই আমাৰ খুৰীহঁতৰ আজি গৰু জগিছে, তো সেই গৰুটোক চাবলৈ গৈ আছোঁ। বৰ মৰম লগা গৰু এটা জগিছে বোলে, ব'লক আপোনালোককো দেখাওঁ। এই খুৰীহঁতৰ ঘৰলৈ আহিলোঁ, গৰুৱে ঘাঁহ খাই আছে। আৰু এইয়া পোৱালি গৰুটো ইমান মৰম লগা নহয়। আৰু সিটো এতিয়াও মানে কি ভয়তে আছে, মানুহৰ কাষত আহিবলৈ নিবিচাৰে। আৰু মাকজনীও মানে কোনো বেলেগ মানুহ ওচৰত আহিলে মাকজনী খেদিয়ে আহে। আৰু এনেকৈ পোৱালিটো ইমান মৰমত, চাওকচোন ইমান ধুনীয়া লাগিছে চাই কেনে। সঁচাকৈ চব পোৱালিয়ে একে হয় দেই। অলপ ওলাই আহিছোঁ আমি গড়ালিৰ ফালে, আৰু আপোনালোকক মই দেখাই আছোঁ গড়ালিখন, এতিয়া গধূলি পৰিৱেশটো। হৈ গ'ল, চব কাম শেষ। এতিয়া বিচনাত, আৰু এতিয়া বাজিছে আপোনাৰ 11:30। দিনটো বহুত কষ্ট হ'ল আৰু অলপ ওলাইও গ'লোঁ। তাৰপিছত আহি চিম্পল দিনৰ কিবাকিবি বাচি আছিলে, আজি মটন, চিকেন সেইবোৰ আছিলে, সেইবোৰকে খালোঁ আৰু একো নবনালোঁ। আৰু এতিয়া শুই যাওঁ। আজিৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায় তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, হুইচ ইজ SMS দীপিকা লাভছ কুকিং। তো সকলোৱে ভালে থাকিব, সুস্থ থাকিব। অতি সোনকালে বেলেগ এটা ভিডিঅ' লৈ আহি আছোঁ, তেতিয়ালৈকে বাই বাই, গুড নাইট এণ্ড টেক কেয়াৰ।